এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষস্থান দখল কৰিছে মোহন। আমাৰ সাংবাদিক মণিকান্ত মোহনৰ ঘৰত উপস্থিত আছে আৰু আমি এতিয়া মণিকান্তৰ পৰা জানিব বিচাৰিছোঁ মোহনৰ ঘৰত কেনে পৰিস্থিতি। হয় মণিকান্ত, তুমি এতিয়া কোৱাচোন বৰ্তমান মোহনৰ ঘৰত কেনে পৰিস্থিতি বিৰাজ কৰিছে? হয় গুণকান্ত, মই এতিয়া তেওঁলোকৰ ঘৰতে উপস্থিত আছোঁ। প্ৰথমতে আমি তেওঁক দুটামান প্ৰশ্ন কৰিছোঁ। হয়, তুমি কোৱাচোন, তুমি যে ইমান এটা ভাল ৰিজাল্ট কৰিলা, তোমাৰ কেনে লাগিছে? বহুত বেছি ভাল লাগিছে মোৰ। তুমি এদিনত কিমান ঘণ্টাকৈ পঢ়িছিলা আমাক জনাবাচোন। আচলতে মই পঢ়িবলৈ ইমান বেছি টাইম পোৱা নাছিলোঁ, কাৰণ আমি হৈছোঁ বহুত দুখীয়া পৰিয়ালৰ মানুহ। গতিকে দেউতাই লাইটৰ ব্যৱস্থা কৰিব পৰা নাছিল আৰু সেইকাৰণে ৰাতি অলপ পঢ়াত দিগদাৰ হৈছিলে। তথাপিও মই এদিনত কমেও 42 ঘণ্টা পঢ়িছিলোঁ। এই সময়ত এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আমি জানিবলৈ পাইছোঁ যে মোহনে দিনটোত 42 ঘণ্টাকৈ অধ্যয়ন কৰে। আমি তেওঁক পুনৰ সুধিব বিচাৰিছোঁ, যিহেতু তেওঁলোকৰ ঘৰত কোনো লাইটৰ ব্যৱস্থা নাছিল, তেতিয়া মোহনে ৰাতি কিদৰে অধ্যয়ন কৰিছিল? কেতিয়াবা মই জোনাকী পৰুৱাবোৰ বটলত ভৰাই লৈ তাৰ পোহৰতে পঢ়িবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাৰ পোহৰত মই পঢ়িবলৈ ইমান কমফৰ্টেবল নাছিলোঁ। আমি তেওঁক পুনৰ সুধিব বিচাৰিছোঁ যে তেওঁ আজৰি সময়ত আৰু কি কাম কৰিছিল পঢ়াৰ বাদ দি। আচলতে মোৰ আজৰি টাইম বুলি ক'বলৈ মোৰ টাইম নাছিল, অকণো টাইম নাছিল, আৰু মই তথাপিও পঢ়াৰ বাদ দি অলপ টাইম উলিয়াই এক্সট্ৰা কিতাপবিলাক অলপ পঢ়িছিলোঁ। তোমাৰ ভাল লগা কিতাপ এখনৰ নাম ক'বা নেকি? বুক। মোৰ ভাল লগা বুক বুলি ক'লে মই ফেচবুকটো অলপ বেছি ভাল পাওঁ, তাত মই বেছি ইণ্টাৰেষ্ট আছিলোঁ। তুমি এই ভাল ৰিজাল্টৰ বাবে কাক কাক ধন্যবাদ দিব বিচাৰা? ধন্যবাদ বুলি ক'লে আচলতে মই পৰীক্ষা হলত মোৰ আগত পঢ়া ল'ৰাজনক মই বেছিকৈ ধন্যবাদ দিব বিচাৰিছোঁ। আমি মোহনক শুভকামনা জনাইছোঁ যাতে তেওঁ ভৱিষ্যতে আৰু আগবাঢ়ি যাব পাৰে। আমি তেওঁক পুনৰ সুধিব বিচাৰিছোঁ, তেওঁ ভৱিষ্যতে নিজকে কি হিচাপে গঢ় দিব বিচাৰে? ভৱিষ্যতে বুলি একো কথা নাই, মানে মই পৰহিলৈ বিয়াখন পতাৰ কথা ভাবি আছোঁ।